Hello viewers, welcome to my channel InfoZone. আজি আমি যেটো ভিডিও লৈ আহিছো এই ভিডিওটো আসলে চাৰিটা ট্ৰিক্স আৰু টিপছৰ ওপৰত আসলতে হয় এই যিটা চাৰিটা মই ট্ৰিক্স আৰু টিপছ আপোনালোকক দিম সেইকেইটা আপুনি জনাৰ পিছত আপুনি ভাবিব যে আসলতে এইকেইটা যদি মই আগতে গম পালো হয় তেতিয়া হলে মই কোনো ধৰণৰ থাৰ্ড পাৰ্টি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি এইকেইটা কাম নামি নকৰিলো হয় কিয়নো এন্ড্ৰইডত ইজাৰ ইনবিল্ট সিস্টেম আছে এইকেইটা যে এইকেইটাৰ যোগেদি আপুনি সেই সকলোকেইটা কাম আপুনি কৰিব পাৰিব কাৰণ থাৰ্ড পাৰ্টি এপ এটা যদি আপুনি ডাউনলোড দিবলৈ যায় তেতিয়া তাৰ আপুনি জানে কিমানখিনি সেইখিনি সিকিউৰ হয় বা আপোনাৰ প্ৰাইভেসি আপুনি গুটেখিনি প্ৰবলেম তাত আহি যাব পাৰে গতিকে সেই কাৰণে আমি এই যিকিটা আমি টিপছ আপোনাক দিবলৈ গৈ আছো এই টিপছ গিটাৰ জৰিয়তে আপুনি কোনো ধৰণৰ প্ৰাইভেসিক লৈ পেলাই আপুনি চিন্তা কৰিব লগা কোনো দৰকাৰ নাই গতিকে আপুনি গুটেখিনি বিষয় যদি ভালকৈ চাই আপুনি সম্পূৰ্ণকৈ বুজি পাব আহক ভিডিওটো আৰম্ভ কৰোঁ তো চাৰিটা টিক্সৰ প্ৰথম টিক্সটো লৈ আহিছো যে ইউটিউব ভিডিও ডাউনলোড আপুনি যদি ইউটিউব ভিডিও ডাউনলোড কৰিবলৈ যায় তেতিয়া হলে আপুনি আগতে ভিডমেট বা এনে ধৰণৰ যিকোনো এপ আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লগা হয় আপুনি জানে যে প্লে ষ্টৰৰ এতিয়া ভিডমেট এপটো নাপায় গতিকে আপুনি যদি সেইবোৰ এপ ডাউনলোড নকৰাকৈ আপুনি ইউটিউব ভিডিও এটা ডাউনলোড কৰিব পাৰে গতিকে তেতিয়া আপোনাৰ কাৰণে বহুতখিনি সুবিধা হৈ পৰিব গতিকে এই ক্ষেত্ৰত আমি প্ৰথম যিটো টিক্স হয় সেই টিক্সটো আমি কেনেকৈ এপ্লাই কৰোঁ তাৰ বিষয়ে আমি চাওঁ আহক তাৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰত গুচি যাব ব্ৰাউজাৰটো যোৱাৰ পাছতে আপুনি youtube.com ত সাৰ্চ কৰিব youtube.com ত সাৰ্চ কৰাৰ পিছতে আপুনি আপোনাৰ পছন্দৰ যেটো WhatsApp ষ্টেটাস আপুনি লগাব বিচাৰে বা আপুনি যিকোনো এটা ভিডিও ডাউনলোড কৰিব বিচাৰে ইউটিউবৰ পৰা তেতিয়া হলে আপুনি সেই ভিডিওটো আপুনি সাৰ্চ বাৰত গৈ পেলাই সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে আপুনি সেই যেটো ভিডিও হয় সেই ভিডিওটো আপুনি ওপেন কৰিব ইয়াতে আপুনি যেটো ভিডিও আপুনি ডাউনলোড কৰিব বিচাৰে সেই ভিডিওটো আপুনি ইয়াতে পজ কৰিব পজ কৰাৰ পিছতে আপুনি ওপৰত চাব এটা লিংক আহিছে m.youtube.com এই লিংকটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি পেন্সিল আইকনটোত ক্লিক কৰিব ইয়াতে চাওক আপোনাৰ m. যেটো আছে ডটটোৰ পিছতে আপুনি ডাবল s টাইপ কৰিব ডাবল s টাইপ কৰাৰ পিছতে আপুনি প্ৰসিড কৰিব প্ৰসিড কৰাৰ পিছতে ইয়াতে চাওক আপোনাৰ সেভ ফ্ৰম নেট বুলি এটা ওয়েবসাইট আহি গৈছে ইয়াতে আপোনাৰ সেই ভিডিওটো ডাউনলোড লিংকটো আপোনাৰ ইয়াতে শো কৰিব ইয়াতে আপোনাৰ এই যে ভিডিও হয় সেই ভিডিওটো আপুনি ডাউনলোড কৰিবলৈ হলে আপুনি ডাউনলোড অপচনটোত ক্লিক কৰিব ডাউনলোড অপচনটো ক্লিক কৰাৰ পিছতে আপোনাৰ ভিডিও ফাইলটো ডাউনলোড হৈ যাব সেকেন্ড ট্ৰিক্সটো হৈছে যে আপোনাৰ ব্লক অল আউটগোইং কল মানে আপুনি যদি আপোনাৰ মোবাইলটো আপোনাৰ বাচ্চাটোৰ হাতত থৈ দিয়ে বা আপোনাৰ বাচ্চাটোৱে যদি মোবাইলটো চাই থাকে তেওঁ যদি ইউটিউবত ভিডিও চাই থাকে বাই চান্স আপোনাৰ যেটো ডায়াল পেড হয় ডায়াল পেডত গৈ পেলাই যদি কোনোবা এজন ব্যক্তিলৈ আপোনাৰ ফোনটো লগাই দিয়ে তেতিয়া হলে আপুনি প্ৰবলেমত পৰিব পাৰে আপুনি সেই যেটো প্ৰবলেমৰ পৰা আপুনি হাত সাৰি থাকিবলৈ আপুনি এটা কাম কৰিব পাৰে সেই কামটো হৈছে যে আপোনাৰ যিখিনি আউটগোইং কল হয় আপোনাৰ ফোনৰ পৰা যিখিনি কল বা যাব সেই কলখিনি আপুনি যদি ব্লক কৰি থয় তেতিয়া এটা নিৰ্দিষ্ট সময়ৰ কাৰণে আপুনি যেতিয়াই বিচাৰে সেই কলখিনি আকৌ আপুনি ডিএক্টিভেট কৰিব পাৰে তেতিয়া হলে আপুনি তেনেকুৱা এটা ফিচাৰ্ছ আছে সেই সাৰ্ভিসটো পাবৰ কাৰণে আপুনি আপোনাৰ ডায়াল পেডত যাব লাগিব ডায়াল পেডত যোৱাৰ পাছত আপুনি এটা কোড আপুনি ইয়াতে টাইপ কৰিব লাগিব সেই কোডটো হৈছে *31# এই কোডটো আপুনি টাইপ কৰাৰ পিছতে আপুনি কল বটনটোত ক্লিক কৰি দিব ইয়াতে চাওক আপোনাৰ এটা নটিফিকেশন আহিছে আউটগোইং কলাৰ আইডি গতিকে ইয়াতে আপুনি গম পাব যে আপোনাৰ ফোনৰ পৰা আপুনি যিখিনি আউটগোইং কল হয় সেই আউটগোইং কলখিনি নাযায় এই অপচনটো আপোনাৰ যিখিনি সময়ৰ কাৰণে আপুনি লাগি সেই সময়খিনিৰ বাবে ইউজ কৰিলে তাৰ পিছতে আপুনি যদি সেইটো আকৌ ডিএক্টিভেট কৰিব বিচাৰে তেতিয়া হলে আপুনি টাইপ কৰিব #31# এই কোডটো আপুনি ক্লিক কৰাৰ পিছতে আপুনি কল পেজ ডায়াল বটনটোত ক্লিক কৰি দিব ইয়াতে চাওক আউটগোইং কলাৰ আইডি সাৰ্ভিস হেজ বিন ডিসেবল এতিয়া আপোনাৰ ব্লক যিখিনি কন্টাক্ট আপোনাৰ ব্লক হৈ গৈছিল আউটগোইং কলখিনি সেইখিনি আপোনাৰ খোল খাই গ'ল এতিয়া আপুনি আকৌ বেলেগলৈ ফোন কৰিব পাৰিব এতিয়া আহিছে আমি 3 নম্বৰ যেটো ট্ৰিক্স হয় হেতুৰ ওপৰত এই 3 নম্বৰ ট্ৰিক্সটো হৈছে WhatsApp যিখিনি আপোনাৰ আননোন নাম্বাৰ যিখিনি কন্টাক্ট হয় সেই কন্টাক্টখিনিৰ ওপৰত যদি আপোনাৰ এটা আননোন নাম্বাৰ আহিছে আপোনাৰ তালৈ বা আপুনি সেই নাম্বাৰটো আপোনাৰ তাৰ আছে আপুনি সেই আননোন নাম্বাৰ যিজন পাৰসন হয় সেই পাৰসনজনক আপুনি মেছেজ কৰিব বিচাৰে তেতিয়া হলে আপুনি সেই পাৰসনজনৰ ফোন নাম্বাৰ যেতিয়া আপুনি সেভ কৰিব সেভ কৰাৰ পিছতহে আপুনি WhatsAppত গৈ আপুনি সেই পাৰসনজনৰ WhatsApp আছে নে নাই তেতিয়া গম পাই আপুনি তাত মেছেজ কৰিব পাৰিব কিন্তু যদি আপোনাৰ এটা আননোন নাম্বাৰ আপোনাৰ লগত আছে সেই আননোন নাম্বাৰটো যদি আপুনি সেভ নকৰাকৈ আপুনি তেওঁক মেছেজ কৰিব বিচাৰে তেতিয়া হলে তাৰ বাবেও এটা ট্ৰিক্স আছে সেইভাবে আপুনি এটা ব্ৰাউজাৰত গুচি আহিব মই ক্ৰোম ব্ৰাউজাৰত আহিছো ক্ৰোম ব্ৰাউজাৰত আহি পেলাই আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব এটা লিংক
সেই লিংকটো হৈছে এইটো লিংক মোৰ ভিডিও ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব এই লিংকটো ক্লিক কৰাৰ পিছতে আপুনি স্লেছ দিব স্লেছ মাৰ্ক দিয়াৰ পিছতে আপুনি আপোনাৰ কাণ্ট্ৰি কোডটো আপুনি এণ্টাৰ কৰিব কাণ্ট্ৰি কোডটো এণ্টাৰ কৰাৰ পিছতে আপুনি সেই যিটো আননোন পাৰ্চন আছিলে সেই আননোন পাৰ্চনজনৰ যিটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছতে আপুনি প্ৰচিডত ক্লিক কৰিব ইয়াতে চাওক আপোনাৰ সেই আননোন পাৰ্চনজনৰ যিটো হোৱাটছএপ কণ্টেক্ট ইয়াতে আপোনাৰ শ্ব' কৰিছে ইয়াতে আপুনি সেই পাৰ্চনজনৰ সৈতে কথা পাতিবলৈ হ'লে কণ্টিনিউ টু চেট এই অপশ্যনটোত আপুনি ক্লিক কৰিলে সেই পাৰ্চনজনৰ হোৱাটছএপ একাউণ্টলৈ ৰিডাইৰেক্ট তো এতিয়া আহিছোঁ আমি 4th নম্বৰ যিটো ট্ৰিক্স হয় সেই ট্ৰিক্সটোৰ ওপৰলৈ 4th নম্বৰ যিটো ট্ৰিক্স হয় সেই ট্ৰিক্সটো হৈছে আপোনাৰ প্ৰাইভেচি প্ৰটেকশ্যন মানে আপোনাৰ গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি যিখিনি এপ ডাউনলোড কৰে সেই এপ থাৰ্ড পাৰ্টি যিখিনি এপ হয় সেই থাৰ্ড পাৰ্টি এপবিলাক ডাউনলোড কৰোঁতে আপুনি প্ৰথম যেতিয়া এপটো ডাউনলোড কৰোঁতে আপোনাক কিছুমান পাৰ্মিশ্যন বিচাৰে ছাপ'জ আপোনাৰ মাইক্ৰ'ফোন আপোনাৰ পাৰ্মিশ্যন বিচাৰিব আপোনাৰ ষ্ট'ৰেজ পাৰ্মিশ্যন বিচাৰিব পাৰে চ' সেইখিনি আপুনি সকলোতে আপুনি এলাও ক্লিক কৰে গতিকে এলাও ক্লিক কৰাৰ লগতে আপোনাৰ সেই সকলোবিলাক পাৰ্মিশ্যন আপুনি তেওঁক আপুনি দি দিয়ে গতিকে আপুনি চাই ল'ব যে আপোনাৰ কোনটো এপে আপোনাৰ কোনখিনি পাৰ্মিশ্যন আপুনি দি থৈছে সেই এপটোক সেইটো পাৰ্মিশ্যন আচলতে লাগে নে নালাগে যদি আপোনাৰ অনুভৱ হয় যে এই এপটোক আপোনাৰ এই পাৰ্মিশ্যনটো নিদিলেও হয় তেতিয়াহ'লে আপুনি সেই পাৰ্মিশ্যনটো আপুনি অফ কৰি থ'বও পাৰে ইয়াৰ বাবে আপুনি প্ৰথমতে ছেটিংছত যাব লাগিব ছেটিংছত যোৱাৰ পাছতে আপুনি ইয়াতে চাৰ্চ কৰিব প্ৰাইভেচি ইয়াতে আপুনি চাব ইয়াতে আপোনাৰ যিটো অপশ্যন আছে প্ৰথম পাৰ্মিশ্যন মেনেজাৰ এই পাৰ্মিশ্যন মেনেজাৰত আপুনি ক্লিক কৰিব ইয়াতে চাওক আপোনাৰ যিখিনি এপ আপোনাৰ ফোনত আছে সেই এপখিনি আপোনাৰ কোনকেইটা এপে কোনটো পাৰ্মিশ্যন লৈ আছে সেই গোটেইখিনি ডিটেইলছ আপোনাৰ ইয়াতে আহি গৈছে আপোনাৰ ইয়াতে আপুনি চাওক আপোনাৰ কেমেৰা পাৰ্মিশ্যন আপোনাৰ কল লগছ পাৰ্মিশ্যন কণ্টেক্ট পাৰ্মিশ্যন লোকেশ্যন পাৰ্মিশ্যন মাইক্ৰ'ফোন পাৰ্মিশ্যন সেই গোটেইখিনি পাৰ্মিশ্যন আছে ইয়াতে আপুনি যিকোনো এটা অপশ্যন ক্লিক কৰি আপোনাৰ কেমেৰা পাৰ্মিশ্যনটো আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ চাওক কোনখিনি এপে আপোনাৰ কেমেৰা পাৰ্মিশ্যন বিচাৰিছে ইয়াত এলাউড যিটো অপশ্যন লিখা আছে মানে এই যিখিনি এপ মোৰ ফোনত আছে এই ফোনৰ এপখিনিয়ে এই কেমেৰা পাৰ্মিশ্যনটো ৰাখিছে আৰু ইয়াতে যদি ডিনাইড বুলি আছে এই যিখিনি এপ আছে এই এপখিনি আচলতে কেমেৰাৰ যিটো পাৰ্মিশ্যন সেই পাৰ্মিশ্যনটো লোৱা নাই ছাপ'জ আপুনি ইয়াতে চাওক আপোনাৰ যিটো আপোনাৰ এপৰ আপোনাৰ পাৰ্মিশ্যন আপুনি দিব নিবিচাৰে তেতিয়াহ'লে আপুনি সেই এপটোত আপুনি ক্লিক কৰিব ইয়াতে ডিনাই অপশ্যনত ক্লিক কৰি দিব সেই এপটোৰ পৰা সেই কেমেৰাৰ পাৰ্মিশ্যনটো নাইকিয়া হৈ যাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু 4টা ট্ৰিক্সৰ বিষয়ে জানি কেনেকুৱা পালে এই ক্ষেত্ৰত মোক কমেণ্ট বক্সত আপোনালোকে জনাব বুলি আশা থাকিল যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকে ধন্যবাদ